কোনটো কেটেগৰী হয় আপোনালোকে ইয়াত সাৰ্চ কৰিব। যেনেকৈ আপোনালোকে ভিডিঅ' ক্ৰিয়েটাৰ যদি হয় ইয়াত আপোনালোকে ভিডিঅ' ক্ৰিয়েটাৰ দি দিব। এইটো চাওক ইয়াত ভিডিঅ' ক্ৰিয়েটাৰ ওলাইছে। আপোনালোকে যদি ভিডিঅ' বনাই তেতিয়া ভিডিঅ' ক্ৰিয়েটাৰ দিব আৰু ইয়াত আপোনালোকে সেভ কৰি দিব। যিহেতু মোৰ অলৰেডি সেভ কৰা আছে গতিকে মই সেভ নকৰোঁ, আপোনালোকক দেখাবৰ কাৰণে মই বস্তুটো কৰিলোঁ। গতিকে বেগ আহি যাব। বেগ আহি যোৱাৰ পাছত আপোনালোকে তাৰ পাছতে কণ্টেক্ট ইনফো আছে, আপোনালোকে কণ্টেক্ট ইনফোত যাব। এইটো চাওক পেঞ্চিল আছে, এই পেঞ্চিল আইকনত আপোনাৰ গোটেইখিনি ইয়াত সেটিংটো কৰি দিব। আপোনাৰ এড্ৰেছ পেড্ৰেছ জিপি চিপি কিমান আছে এইবিলাক ইয়াত কৰি আপোনালোকে সেভ কৰি দিব। তাৰপাছত বেগ আহি যাব। বেগ আহি যোৱাৰ পাছত আপোনালোকৰ মোবাইল নম্বৰটো দি দিব, আপোনালোকৰ মোবাইল ইমেইল এড্ৰেছটো দি দিব। আপোনালোকৰ যদি ক'ৰবাত ইউটিউব চেনেল আছে বা ক'ৰবাত ছ'চিয়েল মিডিয়াৰ লিংক যদি আছে ইয়াত আপোনালোকে দি দিব। আৰু দেখিব পাইছেনে ইয়াত মোৰ যিহেতু অলৰেডি ইউটিউব চেনেলৰ লিংক দিয়া আছে। তাৰপাছত ইয়াত ছাৰ্ভিচ এৰিয়া ক'ত আছে তিনিচুকীয়া আছামিজ ছাৰ্ভিচ এৰিয়াটো আপোনালোকে দি দিব আৰু ছেভ কৰি দিব। তাৰপাছত এড ৱৰ্ক এক্সপিৰিয়েঞ্চ, আপোনাৰ এক্সপিৰিয়েঞ্চৰ কথা কৈছে। ৱাৰ্ক এট তিনিচুকীয়া, এড ৱৰ্ক এক্সপিৰিয়েঞ্চ, ৱৰ্ক এট তিনিচুকীয়া ইয়াত দি দিছোঁ মই। ৱৰ্ক এট তিনিচুকীয়া চাম এইবিলাক দি দিছোঁ। তাৰপাছত এডুকেশ্যন কোৱালিফিকেশ্যন কি আছে এইবিলাক দি দিব লাগিব। এড হাই স্কুল কোন পঢ়িছে এইবিলাক দি দিব লাগিব। প্লেচ লাইফ ক'ত থাকে এইটো দি দিব লাগিব। তিনিচুকীয়া চিটি আছে, ডুমডুমা টাউন আছে এইবিলাক দি দিছোঁ। বাছিক ইনফো এড প্ৰাইচ ৰেঞ্জ এইবিলাক আপোনালোকে দি দিব পাৰে। ডেট অফ বাৰ্থ আপোনালোকে দি দিব পাৰে। নট য়েট ৰেট ৰেভিনিউ এলৱেজ অ'পেন হৰ্ছ পাব্লিক মেলটো আপোনালোকে দি দিব পাৰে। তাৰপাছত ইয়াত কৈছে প্ৰনাউন্সটো আপোনাৰ পাব্লিক হৈ আছে, পাব্লিক হৈ থাকিব। তাৰ আছাম আপোনাৰ লেংগুৱেজৰ কথা কৈছে। লেংগুৱেজটো আপোনালোকে আছামিজ হিন্দী এণ্ড চাদৰী বুলি ইয়াত দি দিব, বা কোনোবাই যদি ইংলিছ জানে ইংলিছ দি দিব। পেজ ট্ৰেন্সপাৰেঞ্চি তাৰপাছত আপোনালোকে তলত দেখিব পাইছে পেজ ট্ৰেন্সপাৰেঞ্চি অল এইবিলাক। পেজ আই ডি হয় মাৰ্চ এডমিন ইনফো এড পেজ ইম্পৰ্টেণ্ট আৰ্নিং এডছ ইয়াত দেখিব পাইছে। তাৰপাছত তলত দেখিব পাইছে পেজ ট্ৰেন্সপাৰেঞ্চি ইয়াত আপোনালোকে যে চি অলপ ক্লিক কৰে তাৰপাছত আপোনালোকে দেখিব পাইছে ইয়াত কেতিয়া আপোনালোকে পেজখন ক্ৰিয়েট কৰিছিলে গোটেইখিনি বস্তুটো আপোনালোকে দেখা পাব। তাৰপাছতে এইবাৰ দেখিব পাইছে পেজ আই ডি নম্বৰ মাৰ্চ ইমান তাৰিখে মোৰ পেজ খোলা আছিলে। এডমিন ইনফো মই নিজেই দ্য পেজ ইজ নট কাৰেণ্টলি ৰানিং এডছ এই গোটেইখিনি বস্তু ইয়াত দিয়া আছে। নাম উইথ দ্য শ্ব' টপ পেজ আপোনালোকৰ যদি নিক নাম দেখিব আছে ইয়াত আপোনালোকে নিক নাম দিব পাৰে। মেৰিট আছে না এইটো ইয়াত সুধিছে, আপোনালোকে যদি মেৰিট আছে ইয়াত মেৰিট দি দিব এনেকুৱা। আৰু ৰিলেশ্যনশ্বিপটো আপোনালোকে দি দিব, বুজি পাইছে। তাৰপাছত লাইভ ইভেণ্ট এইবিলাক চব এইবিলাক আছে, ঠিক আছে। এতিয়া মই আপোনাক পেজ ডিটেইলছ আপোনালোকক দেখালোঁ। পেজ ডিটেইলছত আপোনালোকে কি ভৰাব লাগে। এতিয়া আৰু বহু কথা ইয়াত জানিবলগীয়া আছে আৰু বহু কথা আপোনালোকক শিকিবলগীয়া আছে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, আৰু শেষলৈ চালে আপুনি বুজি পাব এটা বস্তু। ইয়াত চাওক কণ্টেণ্ট পাৰফৰ্মেঞ্চত ক্লিক কৰকচোন আপোনালোকে। কণ্টেণ্ট পাৰফৰ্মেঞ্চত ক্লিক কৰাৰ পাছতে এইবিলাক আপোনালোকে দেখিব পাইছে। ফেভৰিটাইজ আনফল' ৰিচেণ্ট মেনেজ ডিটেইলছ এইবিলাক আপোনালোকে একো কৰিব নালাগে। তাৰপাছত বেগ আহি যাব। বেগ আহি যোৱাৰ পাছত আপোনালোকৰ ন'টিফিকেশ্যনত কি আছে এইটো চাওক। ন'টিফিকেশ্যন ভালকৈ চাই ল'ব, এইবিলাক ন'টিফিকেশ্যন আছে, ন'টিফিকেশ্যনবিলাক চাব। তাৰপাছত আপোনালোকে এক্সেছিবিলিটি এইটো চাওক। এক্সেছিবিলিটি আপোনাৰ কি আছে ডিছপি এইবিলাক এক্সেছিবিলিটি এইবিলাক এইবিলাক একো কৰিব নালাগে। তাৰ মেইন যিবিলাক আপোনাৰ ইম্পৰ্টেণ্ট সেই বস্তুবিলাকে আপোনালোকে কৰিব লাগে। লেংগুৱেজ এণ্ড ৰিজন তাৰপাছত আছে লেংগুৱেজ এণ্ড ৰিজন। আপোনালোকে যদি ইংলিছটো ভালকৈ বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোকে লেংগুৱেজটো অসমীয়াত ইয়াত কৰি ল'ব পাৰে। ইয়াত দেখিব পাইছে একাউণ্ট এণ্ড এপছ লেংগুৱেজ। আপোনালোকে ফেচবুকৰ যিটো একাউণ্ট আছে সেই একাউণ্টত আপোনালোকে ইংলিছৰ দ্বাৰা অসমীয়াত ইয়াত আপোনালোকে শ্ব' কৰিব। আৰু যদি আপোনালোকে হিন্দী কৰিব বিচাৰিছে হিন্দী কৰি ল'ব পাৰে, ঠিক আছে। তাৰপাছত বেগ আহি যাব। বেগ আহি যোৱাৰ পাছত মিডিয়াত আপোনালোকে ক্লিক কৰিব। মিডিয়াত এইবিলাক আপোনালোকে দেখিব পাইছে অপ্টিমাইজ ডাটা ছেভাৰ অটোপে এইবিলাক কিবাকিবি আছে। এইবিলাক আপোনাৰ একো কৰিবলগীয়া তেনেকুৱা একো নাই। গতিকে মেইন যিবিলাক আপোনাৰ কৰিবলগীয়া বস্তুখিনি আপোনালোকক দেখুৱাব লাগে। ইয়ৰ টাইম অফ ফেচবুক এইবিলাক আপোনালোকে একো এতিয়া কৰিব নালাগে। কেমেৰা ৰোল এণ্ড শ্বেয়াৰিং ছাজেকশ্যন এইটো চাওক। গেট কেমেৰা ৰোল ছাজেকশ্যন হুৱেন ইউ আৰ ব্ৰাউজিং ফেচবুক এইটো অন আছে, ঠিক আছে। তাৰপাছত এড ইন কণ্টেণ্ট টু ক্ৰিয়েট এইবিলাক দেখিব পাইছে। শ্ব' এড অন মাই ভিডিঅ'
ইয়াতে এইটো অন কৰি দিব। অন কৰি দিয়াৰ পাছত আপোনালোকে দেখিব পাইছে অডিয়েন্স এণ্ড ভিজিবিলিটি, মেইন বস্তুটো হৈ গ'ল। পেজ ডিটেইলছ মই আপোনালোকক দেখালোঁ। ভেৰিফাই ইয়ৰ পেজ, ভেৰিফাই যদি আপোনালোকৰ পেজটো যদি ভেৰিফাই কৰিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে ইয়াত কিছুমান টকা দিব লাগিব মেটা, ফেচবুক মেটাক। ইয়াত দেখিব পাইছে, ইয়াত যদি স্ক্ৰল কৰোঁ তেতিয়া ইয়াত গোটেইখিনি বস্তুটো ওলাব। ইয়াত দেখিব পাইছে এইটো আপোনালোকৰ ৱেলকাম অফাৰ 1259 টকা আপোনাক দিব লাগিব পাৰ মান্থ হ'ব পাৰে চাগে, পাৰ ইয়াৰ, হয় নাই। আপোনালোকে যদি ফেচবুক পেজ ভেৰিফাই কৰে তেতিয়াহ'লে আপোনালোকক টকা দিব লাগে। আপোনালোকে সেইটো কৰিব এতিয়া নালাগে। তাৰপাছত সেইটো আপোনালোকে এতিয়া কৰিব নালাগে। তাৰপাছত আপোনালোকে হাউ পিপুল ফাইণ্ড এণ্ড কণ্টেক্ট ইউ, এইটো মেইন ইম্পৰ্টেণ্ট হৈ গ'ল। ফেচবুকত মেইন ছেটিং দুটা হৈ গ'ল, এটা পেজ ডিটেইলছ আৰু এটা হৈ গ'ল আপোনাৰ হাউ পিপুল ফাইণ্ড এণ্ড কণ্টেক্ট ইউ। আপোনাৰ এলাউ চাৰ্চ ইঞ্জিন আউটছাইড অফ ফেচবুক টু লিংক টু ইয়ৰ পেজ। আপোনালোকৰ ফেচবুক পেজখন যদি কোনোবাই চাৰ্চ কৰে তেতিয়া আপোনালোকৰ পেজখন চাৰ্চ কৰিলে আপোনালোকৰ নামটো ওলাব লাগিব, আৰু সেইটো যদি অফ হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ ফেচবুকত কোনোবাই যদি চাৰ্চ কৰিলে আপোনাৰ নামটো নোলায়। সেইটো কাৰণে আপোনালোকে ইয়াত অন কৰি দিব। এলাউ ইয়ৰ পেজ টু বি ৰিকমেণ্ডেড টু পিপুল লুকিং এট চিমিলাৰ পেজ, দেখিব পাইছে। এইবিলাক আপোনালোকে অন কৰি দিব। এলাউ পিপুল মেছেজ ইয়ৰ পেজ, এইটো অন কৰি দিব, নহ'লে আপোনালোকে মেছেজ আহিলে আপোনালোকে গম নাপাব। ঠিক আছে। তাৰপাছত আপোনালোকে দেখিব পাইছে পোষ্ট, ইয়াত দেখিব পাইছে পোষ্ট। আপুনি যেতিয়া ফেচবুক পেজত যেতিয়া এটা পোষ্ট ক্ৰিয়েট কৰা, আপোনালোকে যেতিয়া ফেচবুক এটা পোষ্ট যেতিয়া আপলোড দিব, আপলোড দিয়াৰ পাছত আপোনালোকৰ যদি ইয়াত পাব্লিক হৈ নাথাকে তেতিয়াহ'লে আপোনালোকৰ পোষ্টটো পাব্লিক হ'ব, আনপাব্লিক হৈ থাকিব। সেইকাৰণে ইয়াত পাব্লিক কৰি দিব লাগে। তাৰপাছত দেখিব পাইছে এলৱেজ শ্বেয়াৰ পোষ্ট অন টু ষ্টৰি। আপোনালোকে যদি আপোনাৰ পেজখন আপোনালোকে এয়া দেখিব পাইছে আপোনালোকে পোষ্টত ক্লিক কৰিব। পোষ্টত ক্লিক কৰাৰ পাছত আপোনালোকে যদি কিবা এটা ভিডিঅ' আপলোড দিয়ে বা পোষ্ট কৰে তেতিয়াহ'লে আপোনালোকে ইয়াত পাব্লিক থাকিব লাগে, আৰু যদি পাব্লিক হৈ নাথাকে তেতিয়াহ'লে আপোনালোকৰ অলপ আনপাব্লিক, তেতিয়াহ'লে যদি ইয়াত পাব্লিক হৈ নাথাকে তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ' বা আপোনালোকৰ পোষ্টটো আনপাব্লিক হৈ থাকিব। গতিকে এইবিলাক এলৱেজ শ্বেয়াৰ পোষ্ট টু ষ্টৰি, এলাউ ভিজুৱেল চাৰ্চ অন ইয়ৰ পোষ্ট, এইবিলাক আপোনালোকে অন কৰি দিব। দেখিব পাইছে। আৰু ষ্টৰিত দেখিব পাইছে আপোনালোকে ইয়াত আপোনালোকৰ ভিডিঅ'বিলাক যদি ষ্টৰি পঠাব আছে তেতিয়া তাৰপাছত আপোনালোকে ষ্টৰিত যাব। ষ্টৰিত দেখিব পাইছে এনেকুৱা ষ্টৰিত আহিলে আপোনালোকৰ যদি পোষ্ট আপোনালোকে ষ্টৰিত শ্বেয়াৰ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াত পাব্লিক ৰাখিব। ঠিক আছে। পাব্লিক ৰখাৰ পাছত এলাউ অদাৰ শ্বেয়াৰ ইয়ৰ পাব্লিক ষ্টৰিজ টু দেয়াৰ ওৱান ষ্টৰি, ইয়াত আপোনালোকে চাই ল'ব, আৰু যিবিলাক আপোনাৰ প্ৰয়োজন আছে সেইবিলাক আপোনালোকে অন কৰি দিব। ঠিক আছে। তাৰপাছত বেক আহিব। বেক অহাৰ পাছত পেজ ছেটআপ, ইয়াত দেখিব পাইছে আপোনালোকৰ ফেচবুক পেজখনৰ নাম আছে ইয়াত পেজ এক্সেছ, পেজ মেনেজমেণ্ট, ষ্টৰি, পেজ ছেটআউট, পেজ ষ্টাউচ, পেজ ৰিকমেণ্ডেশ্যন, কানেক্ট প্ৰফাইল, বিজনেছ পৰ্টফলিঅ'। আপোনালোকৰ যদি পেজ ছেটআপখন দেখিব পাইছে আপোনালোকে ইয়াত পেজ ছেটআপ, আপোনালোকৰ পেজখনৰ নাম আছে। আপোনালোকে যদি আপোনালোকৰ পেজখন যদি নাম চেঞ্জ কৰিবলগীয়া আছে তেতিয়ালৈকে আপোনালোকে ইয়াত আপোনালোকৰ নামবিলাক চেঞ্জ কৰিব পাৰে। 60 দিনৰ পাছত আপুনি এবাৰহে কৰিব পাৰে, কিন্তু তাৰ পাছত আপোনালোকে কৰিব নোৱাৰে। ঠিক আছে। তাৰপাছত এইখিনি আপোনালোকে চাই ল'ব। এইখিনি চাই লোৱাৰ পাছত আপোনালোকে যদি ফেচবুকত ৰীল বনায় তেতিয়াহ'লে এলাউ অদাৰ শ্বেয়াৰ ইয়ৰ ৰীল টু দেয়াৰ ষ্টৰিজ। আপোনালোকে যদি বিচাৰে যে আপোনাৰ ৰীলখন বেলেগ এটা প্লেটফৰ্মত পোষ্ট কৰিব বিচাৰে, ইফ ইউ ক্ৰিয়েট এ পাব্লিক ৰীল এনি ওৱান ফেচবুক কেন শ্বেয়াৰ টু দেয়াৰ ষ্টৰি ইফ ইউ টু টেক ছামৱান। আপোনালোকে যদি আপোনালোকৰ ৰীলখন শ্বেয়াৰ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াত এইটো অ'পেন কৰি দিব। ঠিক আছে। তাৰপাছত আপোনালোকে এইবিলাক চাওক অৱতাৰ আছে, এইবিলাক আপোনালোকে একো কৰিব নালাগে। তাৰপাছত ফলোৱাৰ এণ্ড পাব্লিক কণ্টেণ্ট, এইটো মেইন ইম্পৰ্টেণ্ট এটা হৈ গ'ল। আপোনালোকৰ ফলোৱাৰ্ছ, আপোনালোকৰ কণ্টেণ্ট যদি আপোনালোকৰ আনপাব্লিক হৈ থাকে তেতিয়াহ'লে পাব্লিকৰ ওচৰত নাপাব বস্তুটো। গতিকে আপোনালোকে চাই ল'ব ফলোৱাৰ এণ্ড পাব্লিক কণ্টেণ্ট আছে। ঠিক আছে। হু কেন ফ'ল' মাই পেজ,
এইটো চাওক পাব্লিক আছে, পাব্লিক কৰি ইয়াত ছেভ কৰি দিব। ঠিক আছে, তাৰ পাছত হু কেন চি ফলোৱাৰ্ছ অন ইয়ৰ টাইম লাইন। কি কৈছে, হু কেন চি ইয়ৰ ফলোৱাৰ্ছ অন ইয়ৰ টাইম লাইন। ইয়াত চাওক, ইয়াতো পাব্লিক থ'ব লাগে আপোনালোকে আৰু ছেভ কৰি দিব লাগিব। বুজি পাইছে, আপোনালোক কণ্টেণ্ট মানে আপোনাৰ ফলোৱাৰ আপোনাৰ কণ্টেণ্টখিনি চাব পৰাকৈ আপোনালোকে ইয়াত পাব্লিক কৰি দিব লাগে। হু কেন চি দ্য পিপুল পেজ এণ্ড লিষ্ট ইউ ফ্ল'। ইয়াতো চাওক, ইয়াতে পাব্লিক কৰি দিব লাগে, অনলি মি নকৰিব, ইয়াত পাব্লিক কৰি দিব লাগে। কমেণ্টখিনি, হু কেন কমেণ্ট অন ইয়ৰ পাব্লিক পোষ্ট। আপোনাৰ পাব্লিক যদি পাব্লিকে যদি আপোনাক কমেণ্ট কৰে তেতিয়াহ'লে ইয়াত কি কৈছে, যদি অকলে আপুনি চাব বিচাৰে তেতিয়াহ'লে আপুনি অকলে ইয়াত চাব পাৰে। তাৰ পাছত পাব্লিক পোষ্ট নটিফিকেশ্যন, পাব্লিক পোষ্ট নটিফিকেশ্যন এইটো চাওক, অনলি আৰু অনলি মি আছে আৰু পাব্লিক আছে, মই পাব্লিক কৰি দিছোঁ। তাৰপাছত পাব্লিক পেজ ইম্পো, এইটো পাব্লিক কৰি দিব আৰু ছেভ কৰি দিব। ঠিক আছে, চ' মষ্ট ৰিলেভেণ্ট কমেণ্ট ফাৰ্ষ্ট, এইবিলাক অন কৰি দিব। ঠিক আছে, তাৰপাছত আপোনালোকে যদি কাৰোবাক ব্লক কৰিব বিচাৰিছে তলত দিয়া আছে, আপোনালোকে ব্লক কৰি দিব পাৰে। কাউণ্ট্ৰিৰ নাম দিয়া আছে, ইয়াত কাউণ্ট্ৰিটো ভৰাই ল'ব। এজ পাব্লিক ৰিয়েকশ্যন, এইটো চাওক, এজ পাব্লিক ৰিয়েকশ্যন পিপুল 70 এণ্ড অভাৰ, 18 বছৰৰ পৰা ওপৰত, 19 বছৰৰ ওপৰত বা 21 বছৰ, এইবিলাকে দিয়া আছে, আপোনালোকে চাই ল'ব। ঠিক আছে, তাৰপাছত কাণ্ট্ৰি যদি আপোনালোকে দিব বিচাৰিছে তেতিয়াহ'লে ইয়াত আপোনালোকৰ কাণ্ট্ৰিবিলাক নাম লিখি ইয়াত ছেভ কৰি দিব। ঠিক আছে, তাৰপাছত আপোনালোকে আহি যাব পেজ এণ্ড টেগিং। চাওক, পেজ এণ্ড টেগিং, ভিউ এণ্ড শ্বেয়াৰিং, উই কেন পোষ্ট অন ইয়ৰ পেজ এভৰি ওৱান। ইয়াত দুটাই অপশ্যন আছে, অনলি মি আৰু এভৰি ওৱান, গতিকে মই ইয়াত এভৰি ওৱান থৈছোঁ। তাৰপাছত হু কেন চি ডেট অদাৰ্ছ পোষ্ট অন ইয়ৰ পেজ, অনলি মি আৰু এভৰি ওৱান, এভৰি ওৱানতে আছে। এলাউ অদাৰ টু শ্বেয়াৰ ইয়ৰ পোষ্ট টু দেয়াৰ ষ্টৰিজ, এইবিলাক দিয়া আছে। এইবিলাক আপোনালোকে চাই ল'ব এটা এটা কৰি। তাৰপাছত আপোনালোকে গোটেইখিনি লাহে লাহে ছেটিং কৰিব। ঠিক আছে, এইখিনি আছিল আজিৰ এই এক্টিভ ষ্টাউচ। তাৰপাছত আপোনালোকে এক্টিভ ষ্টাউচ এইখিনি, চ' ৱেন ইউ আৰ এক্টিভ, এইটো অ'পেন কৰি দিব। তাৰপাছত পাৰ্মিশ্যন, ডিভাইচ পাৰ্মিশ্যনটো চাওক, এইটো চা, কেলেণ্ডাৰ, কেমেৰা, কণ্টেক্ট, লোকেশ্যন, মাইক্ৰ'ফোন, নটিফিকেশ্যন, ফোন এণ্ড ভিডিঅ'ছ, এইবিলাক চি ইম্পো আছে। যদি চি ইম্পোত যাওঁ তেতিয়াহ'লে কেনেকুৱা আপোনালোকে দেখিব পাৰিব। আপোনালোকে ছেটিং ইয়াত মিলাই ল'ব। বুজি পাইছেনে, কেলেণ্ডাৰ মিলাবলগীয়া আছে, যদি এনেকুৱা চাই ল'ব, তাৰপাছত আপোনালোকে মিলাই ল'ব। তাৰপাছত লিংক এণ্ড একাউণ্ট, লিংক এণ্ড একাউণ্ট মানে কি, তাৰপাছত দেখিব পাইছে আপোনালোকে লিংক একাউণ্ট মানে কি, লিংক একাউণ্ট ইয়াত দেখিব পাইছে ইনষ্টাগ্ৰাম, হোৱাটছআপ। আপোনাৰ ফেচবুক পেজখন যদি আপোনালোকে লিংক কৰিব বিচাৰে ইনষ্টাগ্ৰামৰ লগত বা হোৱাটছআপৰ লগত, তেতিয়াহ'লে আপোনালোকে ইয়াত কৰিব পাৰে। ইনষ্টাগ্ৰামৰ যদি আপোনালোকে লিংক কৰে তেতিয়াহ'লে কি হ'ব, আপোনালোকৰ ফেচবুকত যিটো ভিডিঅ' আছে সেই ভিডিঅ'টো ৰ'জ মানে আপোনালোকৰ ইনষ্টাগ্ৰামতো আপোনাৰ মানে শ্বেয়াৰ হৈ যাব। এই বস্তুটো ইয়াত আপোনালোকে কানেক্ট কৰি ল'ব লাগে। কানেক্ট কৰিবৰ কাৰণে তলত দিয়া আছে কানেক্ট একাউণ্ট, আপোনালোকে ইনষ্টাগ্ৰামৰ যিটো একাউণ্ট আৰু ID পাছৱৰ্ড ইয়াত দি পেলাই আপোনালোকে একাউণ্টটো লিংক কৰি ল'ব লাগে। তাৰপাছত হোৱাটছআপত, এইটো চাওক, হোৱাটছআপত দিয়া আছে, আপোনালোকে হোৱাটছআপ নম্বৰটো ইয়াত এড আছে, যদি এড আছে আপোনালোকৰ হোৱাটছআপৰ নম্বৰটো দি দিব আৰু এড কৰি ল'ব। ঠিক আছে, তাৰপাছত কুকিজ, ব্ৰাউজাৰ অফ ফেচবুক এক্টিভিটি, এইবিলাক আপোনালোকৰ একো কৰিবলগীয়া নাই। এক্টিভ লগ, এইটো চাওক, এক্টিভ লগ কি আছে ইয়াত দেখিব পাইছে, এইবিলাক আমাৰ প্ৰয়োজনীয়তা নাই। তাৰপাছত এক্সেছ এণ্ড কণ্ট্ৰল, এই বস্তুটো এটা মেইন হৈ গ'ল, এক্সেছ এণ্ড কণ্ট্ৰল। আপোনালোকে যদি এটা পেজ বনোৱাৰ পাছত আপোনালোকে যদি পেজখন, তাৰপাছত আপোনালোকে দেখিব পাইছে এক্সেছ এণ্ড কণ্ট্ৰল। এই এক্সেছ এণ্ড কণ্ট্ৰল বস্তুটো কি, ডিএক্টিভ এণ্ড ডিলিটিং ইয়ৰ ফেচবুক পেজ। আপোনালোকে যদি এখন পেজ বনাই লোৱাৰ পাছত আপোনালোকে পেজখন ডিলিট কৰিব বিচাৰিছে, বহুত পুৰণা হৈ গ'ল, আপুনি কাম কৰিব নোৱাৰা হৈছে, গতিকে আপুনি সেই পেজখন ডিলিট কৰিবৰ কাৰণে আপোনালোকে ডিলিট পেজত যাব। এনেকুৱা ডিলিট পেজত যাব, বা আপোনালোকে যদি ডিএক্টিভ কৰিব বিচাৰিছে তেতিয়াহ'লে ডিএক্টিভ কৰিব, আৰু কণ্টিনিউ কৰাৰ পাছত আপোনালোকে কিছুমান অপশ্যন দেখা পাব। এইটোৰ ওপৰত মই পাছত ভিডিঅ' বনাম, গতিকে এইটোৰ বিষয়ত আজি নকওঁ। তাৰপাছত এক্সেছ ইয়ৰ ইনফৰমেশ্যন, চাওক,
ইয়াত এক্সেছ এণ্ড ইনফৰমেশ্যন আছে পেজৰ। তাৰপিছত ডাউনলোড ইয়ৰ ইনফৰমেশ্যন, টাৰ্ম এণ্ড ছাৰ্ভিচ, প্ৰাইভেচি, কুকিজ এইবিলাক আছে। গোটেইখিনি বস্তুটো আপোনালোকে জানিলেই। তো এইখিনি আছিলে আজিৰ মেইন ফেচবুক প্ৰফাইলৰ ছেটিং আৰু আপোনালোকৰ ফেচ ডিটেইলছৰ ছেটিং। গোটেইখিনি বস্তুটো মই আজি আপোনালোকক দেখালোঁ। আপোনালোকে যদি এতিয়ালৈকে বুজি পোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো তলত আপোনালোকে যদি এতিয়ালৈকে বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰিব, আৰু কমেণ্ট কৰিলে মই তাৰ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।